আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকনটো দবাই দিয়ক। মই যেতিয়াই নতুন ভিডিঅ' দিওঁ আপোনালোকলৈ কিটিংকৈ নটিফিকেশ্যন যাব। এই বুজা চাচোন কি খবৰ আহিছে পেপাৰত। দেশখন যে কি হ'ব আৰু নহয়। কি হ'লনো? কি খবৰ আহিল পেপাৰত? শুনিবিতো ৰ মই পঢ়ি শুনাই আছো। গিৰিয়েকে ঘৈণীয়েকক পানী গিলাচ আনিবলৈ কৈছিল আৰু ঘৈণীয়েকে পানী গিলাচ আনি নিদিয়াৰ বাবে হত্যা কৰি পেলালে ঘৈণীয়েকক। গম পাইছা? এনেকুৱা পাগল মানুহ পৃথিৱীত থাকিব নাপায়। তুমি এই পেপাৰ চোৱা বন্ধ কৰা। ইয়াত আল্টু ফাল্টু খবৰ আহিয়ে থাকে। তুমি ঠিকেই কৈছা। এই পেপাৰ মই পঢ়ি লাভ নাই আৰু যা তুমি কাম এটা কৰাচোন। পানী গিলাচ লৈ আহে যোৱা। Run. মই আজি কি ভাবি আছো, তোমাক আজি আলু পৰঠা বনাই দিওঁ নেকি? দিয়া বনাই দিয়া লগতে পকৰি বনাই দিওঁ। মজা বঢ়িয়া লাগিব খাই ন। আৰু ক্ষীৰ বনাই দিওঁ কাজু বাদাম আৰু নাৰিকলৰ লগত। তুমি একদম তুমি মোৰ মনৰ কথাটো ক'লা আৰু দেই। এতিয়া মুখত পানী আহিছে, খাই লোৱা। মনটো এনেকুৱা লাগে যেন 7 বছৰমান জেলতে গৈ থাকিমগৈ। যদি আনিবই নোৱাৰা কোৱা, মই নিজে লৈ খামগৈ। আৰু শুনা, পানী খাই হোৱাৰ পিছত বাচন কেইটামান পৰি আছে, ধুই থৈ আহিবা। মই একোৱেই নুধো। মই আজিৰ পৰা ঘৰৰ কাম একোৱেই নকৰোঁ। মই আৰু তোমাৰ লগত থাকিব নোৱাৰো। মোক তোমাৰ পৰা তালাক লাগে। মই তালাক বিচাৰো। মোকতো নালাগে, দম আছে যদি তুমি লৈ দেখুৱা। ঠিক আছে, মোবাইলটো দিয়া দিয়া। মই এতিয়াই মোৰ লগতো ফোন কৰি আছো, চাই থাকা। হেল্ল' দোস্ত, মই পাপুৱে কৈছো। পাপু, খবৰ কথা পিছত সুধিবা। খবৰ চবৰ মোৰ নল'বা। হেৰি তোমাৰ যে ডাইভৰ্চ কৰি দিছিলে যিজন উকিলজনৰ ঠিকনাটো মোক দিয়া, নাম্বাৰটো দিবা লগতে। এই নক'বা আৰু, তোমাৰ গতি মোৰ গতি জানা। তোমাৰ পত্নী আৰু তোমাক যে যেনেকুৱা অৱস্থা কৰিছিল ন, তেনেকুৱা আৰু ময়ো মানে কি গোলাম হৈ আছো আৰু। ঘৰৰ সকলো কাম, বাচন বৰ্তন ধোৱা, কাপোৰ ধোৱা, সকলো মোৰ ওপৰত। এনেই বিয়া পাতিলোঁ মই। বহুত মানে কি বহুত কষ্ট দিছে আৰু নোৱাৰো মই এই লগত থাকিব। তালাক লাগে মানে মোক দিয়া। তুমি যিমান পাৰা সিমান সোনকালে মোক নম্বৰটো দি দিয়া। অ'কে ঠিক আছে, দিয়া জল্দি দিয়া। আহি গ'ল চোৱা, মেছেজ আহি গ'ল। দেখিছা? মোক কিয় শুনাই আছা? যোৱা কৰা। কৰিমেই না, কিন্তু তোমাৰ আগত মই কল নকৰোঁ। তেখেতক পাৰ্চনেলি লগ কৰি মোৰ সকলো কথা বিৱৰি ক'ম। আৰু নাই, মই আজিয়ে যাওঁ তেখেতৰ ওচৰলৈ। গম পাইছা? ইমান তোমাৰ লগত থাকিব নোৱাৰি, আজিয়ে গৈ আছোঁ মই। যোৱা। নাই তেখেতৰ ওচৰৰ পৰা অহাৰ আগতে মই কলটো কৰি চাওঁ নেকি। কলটো কৰি গ'লে ভাল হ'ব। হেল্ল', হয়, তেখেত নাই নেকি? ঠিক আছে বাৰু, ৰাখিছোঁ। কি হ'ল? ইমান সোনকালে উভতি আহিলা যে, কাম নহ'ল নেকি? মইতো যোৱাত গৈছিলোঁ। যোৱাৰ কাৰণে ভাবিলোঁ কি তেখেতক এবাৰ ফোনটো কৰি লওক। ফোনটো কৰিছিলোঁ আৰু তেখেতৰ ৱাইফে ৰিচিভ কৰিলে আৰু ক'লে আপুনি অলপ দেৰিকৈ ফোন কৰক। তেখেত এতিয়া বাচন বৰ্তন কাপোৰ কানি ধুই আছে। Denied.